নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 5550টা পদৰ সকলো মিডিয়ামৰ সকলো কেটেগৰী কাট অফৰ এক সামগ্ৰিক বিশ্লেষণ যেহেতু ইতিমধ্যে সেকেন্ড পৰ্যায়ৰ ভেৰিফিকেশনৰ প্ৰায় সমাপ্তিৰ দিশত আগবাঢ়িছে আৰু এবচেণ্টি সকলৰ কাৰণে নটিফিকেশন প্ৰকাশ পাইছে আৰু তাৰ পিছতে আশা কৰা হৈছে প্ৰভিজনাল মেৰিট লিষ্টসমূহ প্ৰকাশ পাব এলপি আৰু ইউপিৰ 5550টা পদৰ ক্ষেত্ৰত প্ৰথমতে আমি আসামিজ মিডিয়াম এসিস্ট্যান্ট টিচাৰ এলপিৰ ক্ষেত্ৰত আলোচনা কৰিম 17খন জিলাত মুঠ 3156টা পোষ্ট আছে গতিকে বিভিন্নজনে কমেন্ট সেকশনত সুধি থাকে গতিকে আজি কিমানলৈকে নামিব বা কি কথা এনে ধৰণৰ আমি আলোচনা নকৰো প্ৰথমতে আমি কৈছো যে কম নম্বৰ থকা প্ৰাৰ্থীসমূহ যথেষ্ট আশা কৰিছে যে 5550টা ক্ষেত্ৰতে তেওঁলোকৰ নামটো অহাৰ সম্ভাৱনা আছে আপোনালোকে যদি মন কৰে আনৰিজাৰ্ভ কেটেগৰীত কিন্তু আসামি এসিস্ট্যান্ট টিচাৰ এলপিএছত 17খন জিলাত 5550টা পদত যথেষ্টখিনি পোষ্ট আছে গতিকে কম নম্বৰ থকা প্ৰাৰ্থী বিশেষত যিসকলৰ 60ৰ তলত আছে তেওঁলোকে তিনচুকীয়া শোণিতপুৰ আনৰিজাৰ্ভ কেটেগৰীৰ কথা কৈছো লখিমপুৰ বা নগাঁও বা ডিব্ৰুগড় অথবা গোলাঘাট এইবিলাক যিবিলাকত 100ত বা 200 প্লাছত আছে তেওঁলোকে যথেষ্ট আশা কৰিছে যে তেওঁলোকৰ নাম তাত আহিব বুলি গতিকে যিসকলৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60ৰ তলত আছে তেওঁলোকে এই বেছিকৈ পোষ্ট থকা আনৰিজাৰ্ভ কেটেগৰীত যেনে শোণিতপুৰ লখিমপুৰ এনেবিলাক জিলাত তেওঁলোকে আশা কৰিছে তেওঁলোকৰ দিছে গতিকে বাস্তৱিকতে আনৰিজাৰ্ভ কেটেগৰীত 60ৰ তলত কাট অফ আহিবনে এই কথাটো যদি আমি চাওঁ কিন্তু প্ৰথম পৰ্যায়ৰ প্ৰভিজনাল মেৰিট লিষ্ট বিলাকত যেহেতু ভাল নম্বৰ থকা বা বেছি নম্বৰ থকা প্ৰাৰ্থীসকলে তেওঁলোকৰ আটাইকেইখন জিলাতে তেওঁলোকৰ নাম আহিব পাৰে গতিকে প্ৰথম প্ৰভিজনাল মেৰিট লিষ্টত কিছু কাট অফ বেছি হৈ থাকিলেও ফাইনেললৈ কিন্তু কমিব আৰু বহু এনে প্ৰাৰ্থী আছে যিসকলে এলপি আৰু ইউপি দুইটাতেই পাব তেনে ক্ষেত্ৰতো তেওঁলোকৰ কাট অফ কিছু কমি যাব গতিকে 200ৰ ওপৰত থকা পোষ্ট জিলা কেইখনত আনৰিজাৰ্ভৰ প্ৰাৰ্থীৰ তেওঁলোকৰ নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক একেদৰে ওবিসি এমওবিসিৰ ক্ষেত্ৰতো আমি যদি চাওঁ ধুবুৰীত 112টা পোষ্ট আছে ঠিক একেদৰে কেবাখনো জিলাত 40ৰ ওপৰত পোষ্ট আছে আপোনালোকে নিশ্চয় দেখিছে সেইবিলাকৰ ক্ষেত্ৰতো ওবিসি এমওবিসিত যিসকলৰ 56 57 58 থকা প্ৰাৰ্থী তেওঁলোকে আশা কৰিছে আৰু আনৰিজাৰ্ভত বেছি পোষ্ট থকা বিলাকৰো তেওঁলোকে আবেদন কৰিছে আৰু লগতে ওবিসিত কেটেগৰীত থকা পোষ্ট বেছি থকা বিলাকৰো তেওঁলোকে আশা কৰিছে গতিকে কম নম্বৰ থকা প্ৰাৰ্থীসমূহৰ এই বেছি সংখ্যক পোষ্ট থকা জিলাবিলাকত আবেদন কৰিছে এটা হলো অপচন তেওঁলোকে দিছে ঠিক একেদৰে এসটি প্লেন্সৰ ক্ষেত্ৰতো আমি আশা কৰিব পাৰো যিবিলাক আনৰিজাৰ্ভত বেছি পোষ্ট আছে এসটি প্লেন্সৰ ক্ষেত্ৰত পোষ্ট আছে তেনে জিলাত 60ৰ তলত থাকিব কিন্তু প্ৰায় সংখ্যক জিলাত যদি আমি চাওঁ য'ত পোষ্টৰ সংখ্যা কম আছে তাত কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে ওবিসি এমওবিসিৰ ক্ষেত্ৰত তাত প্ৰায় 58 59 হোৱাৰ সম্ভাৱনা আছে এসচিৰ ক্ষেত্ৰত 57 বা 58 হ'বগৈ পাৰে যিবিলাকত কম পোষ্ট আছে আৰু এসটি প্লেন্সৰ ক্ষেত্ৰতো তেনেদৰে 57ৰ ওপৰত থকাৰ সম্ভাৱনা আছে ঠিক বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো যদি আমি চাওঁ কম নম্বৰ থকা প্ৰাৰ্থী যিবিলাকত আনৰিজাৰ্ভত 65 পোষ্ট আছে কাছাৰৰ ক্ষেত্ৰত 101 আছে হাইলাকান্দিৰ ক্ষেত্ৰত আৰু কৰিমগঞ্জত 58 পোষ্ট আছে মুঠ 242টা পোষ্ট আছে এই তিনিখন জিলাত তেওঁলোকে কম নম্বৰ থকা প্ৰাৰ্থীসমূহে দিছে তথাপিতো কিন্তু 60ৰ তললৈ অহাৰ বৰ আশা কৰিব নোৱাৰি তথাপিতো হাইলাকান্দিৰ নিচিনা জিলাত 60ৰ তলত হয়তো আহিব পাৰে ফাইনেলত প্ৰভিজনালত যদিও বেছি হ'ব পাৰে যেহেতু দুইটা আটাইকেইখন জিলাত তেওঁলোকৰ আহি যায় ঠিক একেদৰে ওবিসি এমওবিসিৰ ক্ষেত্ৰতো হাইলাকান্দিত 36টা পোষ্ট আছে গতিকে তাত 60ৰ তলত থকা প্ৰাৰ্থীসকলে তেওঁলোকৰ নাম অহা আশা কৰিছে বিশেষতঃ 57 58 থকা প্ৰাৰ্থীসকল তেওঁলোকৰ বহুত এনে প্ৰাৰ্থী আছে তেওঁলোকে কমেন্ট সেকশনত লিখে ঠিক একেদৰে এসটি প্লেন্স বা এসটি হিলছৰ ক্ষেত্ৰতো যথেষ্ট কমিব এসটি প্লেন্সৰ ক্ষেত্ৰত কিন্তু কাট অফ 57 58 থকা বহু প্ৰাৰ্থী আছে তেওঁলোকৰ নাম আহিবনে নাহে কমেন্ট সেকশনত তেওঁলোকে লিখে কিন্তু আমি যদি চাওঁ প্ৰথম প্ৰাৰ্থী সংখ্যা কিন্তু যথেষ্ট বেছি যিবিলাক জিলাত পোষ্টৰ সংখ্যা যথেষ্ট কম আছে তাত কিন্তু আপোনাৰ বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো কিন্তু আনৰিজাৰ্ভত 60 প্লাছত থকাৰ সম্ভাৱনা আছে ঠিক একেদৰে ওবিসি এমওবিসিৰ ক্ষেত্ৰতো 58 বা তাতকৈ ওপৰত থকা প্ৰাৰ্থীসকল তেওঁলোকৰ সুবিধাজনক থাকিব ঠিক একেদৰে এসচিৰ ক্ষেত্ৰতো 58 57 প্লাছত থকা প্ৰাৰ্থীসকল তেওঁলোক সেফ জোনত থাকিব ঠিক একেদৰে এসটি প্লেন্সৰ ক্ষেত্ৰতো
7+ থকা সকল সেফ জোনত থাকিব ST হিলছৰ ক্ষেত্ৰত যথেষ্ট কমে আপোনালোকে জানে PWD বা টি টাইপছৰ ক্ষেত্ৰতো কমি যায় কিছু হলো এতিয়া আমি চাম বড়ো মিডিয়ামৰ ক্ষেত্ৰত মাত্ৰ 46 পোষ্ট আছে LP ক্ষেত্ৰত গতিকে ST প্লেনছৰ তাত কাট অফ বড়ো মিডিয়ামৰ ক্ষেত্ৰত অন্য ক্যাটাগৰীৰ তুলনাত কম হয় যেহেতু বড়োলেণ্ডত কেইবাটাও নিযুক্তি হৈ গৈছে গতিকে অন্য জিলাত থকা এই বড়ো মিডিয়ামৰ ST প্লেনছৰ পোষ্টৰ ক্ষেত্ৰত কিন্তু 57 58 এ সুৰক্ষিত জন বুলি আমি ক'ব পাৰো হিন্দী মিডিয়াম এসিস্ট্যান্ট টিচাৰ LP ক্ষেত্ৰতো একেদৰে পোষ্টৰ সংখ্যা মুঠ 32টা গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰতো যথেষ্ট কম পোষ্ট আছে হিন্দী মিডিয়ামৰ ক্ষেত্ৰতো 60+ আনৰিজাৰ্ভত থকা সকলে আশা কৰিব পাৰে OBC MOBC 58+ থকা সকলে আশা কৰিব পাৰে ঠিক একেদৰে এইচএমআৰ মিডিয়ামত মাত্ৰ দুটা পোষ্ট তাত আমি কাট অফ বুলি তাত ক'ব নোৱাৰো প্ৰাৰ্থীৰ তুলনাত নম্বৰ অনুযায়ী তেওঁলোকে পাব ঠিক একেদৰে মণিপুৰী মিডিয়ামৰ ক্ষেত্ৰতো মাত্ৰ 9টা পোষ্ট আছে OBC MOBC ক্ষেত্ৰত তাতো 60 আশে-পাশে থকাৰ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰো ঠিক একেদৰে এসিস্ট্যান্ট টিচাৰ UPSৰ ক্ষেত্ৰত আমি যদি চাওঁ আপোনালোকে নিশ্চয় দেখিছে বহুতেই কমেন্ট সেকশনত কৈ যায় এসিস্ট্যান্ট টিচাৰ আপুনি কাট অফৰ ভিডিওটো বহুতেই নিদিয়ে কিয় নিদিয়ে তাৰ ক্ষেত্ৰত যদি আমি চাওঁ এসিস্ট্যান্ট টিচাৰ UPSৰ ক্ষেত্ৰত ক্যাটাগৰী অনুযায়ী পোষ্টৰ সংখ্যা এটা দুটাকে আছে তাত কাট অফ বিশ্লেষণ কৰা যথেষ্ট জটিল গতিকে আমি যদি এসিস্ট্যান্ট টিচাৰৰ ক্ষেত্ৰত আমি সামগ্ৰিকভাৱে চাওঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60 ওপৰত থকা প্ৰাৰ্থীসকল তেওঁলোক এটা সেফ জোনত আছে বুলি আমি ক'ব পাৰো 65 to 70 ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰতো 64+ থকা প্ৰাৰ্থীসকল সুৰক্ষিত জোনত আছে বুলি আমি ধৰিব পাৰো সামগ্ৰিকভাৱে আমি ধৰিছো ঠিক একেদৰে SCৰ ক্ষেত্ৰতো তেনেদৰে 58 59 এটা সেফ স্কোৰ হ'ব পাৰে ST প্লেনছৰ ক্ষেত্ৰতো প্ৰায় পইণ্টৰ ইফাল হয় 58 59 ST হিলছৰ ক্ষেত্ৰত অৱশ্যে 60ৰ তলত থাকিব 57 56 এনে হ'ব পাৰে PWDৰ ক্ষেত্ৰতো তেনেদৰে 60ৰ তলত থকাৰ সম্ভাৱনা আছে টি টাইপছৰ ক্ষেত্ৰতো কিন্তু 60ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে গতিকে আমি যদি চাওঁ আসামিজ মিডিয়ামৰ এসিস্ট্যান্ট টিচাৰৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিন্তু আপোনালোকে কোনো জিলাত 70 আশে-পাশে দেখিলেও আপোনালোকে আচৰিত হ'বলগীয়া নাথাকিব আৰু কোনো জিলাত য'ত বেছি পোষ্ট আছে আনৰিজাৰ্ভ ক্যাটাগৰী তাত 65+ থকাৰ সম্ভাৱনা আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আৰু যিবিলাক জিলাত OBC MOBCৰ ক্ষেত্ৰত আপোনালোকৰ পোষ্ট বেছি আছে তেনেবিলাক জিলাৰ ক্ষেত্ৰত 63 64 হয়তো ফাইনাল কাট অফ থাকিব আৰু দুই এখন জিলাত 65ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে OBC MOBCৰ ক্ষেত্ৰত SC ক্ষেত্ৰতো তেনেদৰে আমি যদি চাওঁ 62 63 হয়তো তেনে ধৰণৰ হ'ব পাৰে ঠিক একেদৰে ST প্লেনছৰ ক্ষেত্ৰতো পইণ্টৰ ইফাল SCৰ সৈতে সমান থাকে এনে ধৰণৰ আপোনালোকে দেখিব কিন্তু ST হিলছৰ ক্ষেত্ৰত কমিব PWDৰ ক্ষেত্ৰত কমিব টি টাইপছৰ ক্ষেত্ৰত কমিব ঠিক একেদৰে বেংগলী মিডিয়ামৰ ক্ষেত্ৰত মুঠ আপোনালোকে দেখিছে এসিস্ট্যান্ট টিচাৰ UPSৰ ক্ষেত্ৰত 302টা পোষ্ট আছে গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি আপোনালোকে চাই হাইলাকান্দি 65 আছে তেনেদৰে তিনিখন জিলাত মাত্ৰ আছে ইয়াতো তেনেদৰে 65ৰ পৰা 70ৰ ভিতৰত থকা প্ৰাৰ্থীসকল তেওঁলোক সুৰক্ষিত জনত আছে আমি ধৰিব পাৰো আনৰিজাৰ্ভৰ ক্ষেত্ৰত আৰু OBC MOBCৰ ক্ষেত্ৰত 64 65 এটা সেফ স্কোৰ হ'ব পাৰে ঠিক একেদৰে SCৰ ক্ষেত্ৰতো 62 63 এটা সেফ স্কোৰ বুলি আমি ধৰিব পাৰো ST প্লেনছৰ ক্ষেত্ৰতো প্ৰায় পইণ্টৰ কিছু হয়তো কমিব পাৰে SCতকে ঠিক একেদৰে ST হিলছৰ ক্ষেত্ৰত কিন্তু 60ৰ তলত থাকিব ঠিক একেদৰে PWDৰ ক্ষেত্ৰতো 62 61 এনে ধৰণৰ সেফ স্কোৰ হ'ব পাৰে মণিপুৰী মিডিয়ামৰ ক্ষেত্ৰতো আপোনালোকে দেখিছে পোষ্ট মাত্ৰ 4টা কাট অফ আমি বিশ্লেষণ কৰাটো সহজ নহ'ব বড়ো মিডিয়ামৰ ক্ষেত্ৰত মাত্ৰ 12টা পোষ্ট গতিকে বড়ো মিডিয়ামৰ ST প্লেনছৰ ক্ষেত্ৰত 60+ থকা প্ৰাৰ্থীসকল সেফ স্কোৰত আছে বুলি আমি ধৰিব পাৰো হয়তো কোনো জিলাত 65ও হ'বগৈ পাৰে যেহেতু পোষ্ট দুটাকেহে আছে এখন জিলাত মাত্ৰ 4টা আছে গতিকে আমি ইয়াত ক'ব নোৱাৰো কিমান হ'ব 2-4টা পোষ্টত কাট অফ আপুনি ক'ব নোৱাৰে গতিকে 60+তে থাকিব এই কথাটো আমি পূৰ্বানুমান কৰিব পাৰো কিন্তু কিমানলৈকে নামিব এটো যেহেতু পোষ্ট একেবাৰে দুটা এটাত ক'ব নোৱাৰি আসামিজ মিডিয়াম যদি সায়েন্স টিচাৰৰ ক্ষেত্ৰতো চাই আপোনালোকে বিশ্লেষণ খুব কম পাব কিয়নো পোষ্টৰ সংখ্যা 3টা 4টা এনেদৰে আছে 10টা 15টা এনেদৰে আছে গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি আমি সামগ্ৰিকভাৱে যদি চাওঁ কিন্তু 67+ থকা প্ৰাৰ্থীসকল অৰ্থাৎ 65 to 70 ভিতৰত থকা প্ৰাৰ্থীসকল তেওঁলোক গ্ৰীণ জোনত বা সেফ জোনত আছে বুলি ধৰিব পাৰে কিন্তু পোষ্টৰ সংখ্যা কম গতিকে হয়তো 70ও হ'ব পাৰে কোনো জিলাত ফাইনাল কাট অফ আপোনালোকে ক'ব নোৱাৰে ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰতো 65+ থকা সকল সায়েন্স টিচাৰৰ ক্ষেত্ৰত আসামিজ মিডিয়ামৰ সেফ জোনত আছে বুলি ধৰিব পাৰি ঠিক একেদৰে SCৰ ক্ষেত্ৰত 63 64 সেফ স্কোৰ হ'ব পাৰে ST প্লেনছৰ ক্ষেত্ৰতো 63 64 সেফ স্কোৰ হ'ব পাৰে হাই স্কোৰিং হাই কাট অফ হ'ব এইবিলাকত ঠিক একেদৰে PWDৰ ক্ষেত্ৰতো কিছু পইণ্টৰ ইফাল হ'ব এতিয়া যদি আমি চাওঁ আসামিজ মিডিয়াম হিন্দী টিচাৰৰ ক্ষেত্ৰত প্ৰথমতে আপোনালোকে বেছি দেখিব পাৰে যেহেতু তেওঁলোকে এসিস্ট্যান্ট টিচাৰৰ ক্ষেত্ৰতো তেওঁলোকে আবেদন কৰে আপাৰ প্ৰাইমেৰী
গতিকে প্ৰথমতে হয়তো কাট অফটো হাই দেখিব, ইয়াতো পোষ্টৰ সংখ্যা কম। আন ৰিজাৰ্ভৰ ক্ষেত্ৰত 65 প্লাছত থকাসকল ছেফ জোনত আছে বুলি ধৰিব পাৰোঁ। OBC MOBCৰ ক্ষেত্ৰতো তেনেদৰে 62 63 এটা ছেফ জোন বুলি ধৰিব পাৰোঁ। SC ST প্লেনছৰ ক্ষেত্ৰতো আমি 60 প্লাছত থকাসকল ছেফ জোনত আছে বুলি ধৰিব পাৰোঁ। ঠিক একেদৰে অন্যান্য কেটেগৰীবিলাকৰ ক্ষেত্ৰতো পইণ্টৰ কিছু ইফাল সিফাল হ'ব, কিন্তু ST হিলছৰ ক্ষেত্ৰত কমিব। বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো 3খন জিলাত মাত্ৰ আছে পোষ্ট, গতিকে 3খন জিলাতেই তেওঁলোকে অপশ্যনটো দিব। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65 to 70 এটা ছেফ জোন হ'ব পাৰে। OBC MOBCৰ ক্ষেত্ৰত তেনেদৰে 63 to 65 বা তাতকৈ বেছি থকাসকল ছেফ জোনত আছে বুলি ধৰিব পাৰোঁ। SCৰ ক্ষেত্ৰত দুটা মাত্ৰ পোষ্ট আছে, গতিকে হাই স্কৰিং হ'ব, 60 প্লাছতে থাকিব। ST প্লেনছৰ ক্ষেত্ৰতো 2-3টাকৈ পোষ্ট আছে, গতিকে 62 61 এনেধৰণৰ হ'ব। ST হিলছৰ ক্ষেত্ৰত কিছু কমিব, হয়তো 60 এটা ছেফ জোন হ'ব পাৰে। PWDৰ ক্ষেত্ৰতো 60 প্লাছত থাকিব। টি টাইপছৰ ক্ষেত্ৰতো OBCতকৈ কিছু কমিব পইণ্টত হ'লেও। গতিকে এনেধৰণৰ এখন দৃশ্যপট আপোনালোকে দেখা পাব। আমি সামগ্ৰিকভাৱে ক'লোঁ ইয়াক কাট অফ বুলি নধৰি এক সামগ্ৰিক বিশ্লেষণ বুলি ধৰিব। ধন্যবাদ।